জামুগুৰি ঘাটত বনৰীয়া হাতীৰ মুক্ত বিচৰণ। জামুগুৰি ঘাটত বনৰীয়া হাতীৰ মুক্ত বিচৰণ। অঞ্চলটোৰ বামুণী বামত বিচৰণ কৰিছে এটি ৩০ৰ পৰা ৪০জনীয়া হাতীৰ চাকি। আজি ৩ দিন ধৰি বিচৰণ কৰি আছে হাতীৰ চাকটোৱে। বনৰীয়া হাতীৰ চাকটোৰ বিচৰণত এতিয়া শংকিত অঞ্চলবাসী। বন বিভাগক বনৰীয়া হাতীৰ চাকটোক খেদি পঠিয়াবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে। ৩০টামান হাতী ইয়াত মুক্ত বিচৰণ কৰি আছে। হয়, ইয়াততো আজি প্ৰায় ৩ দিন ৪ দিনলৈকে হ'ল, ৩-৪ দিনমান হ'ল হাতী ইয়াত ওলাই আছে। এতিয়া আমাৰ ইয়াত কিছু অসুবিধা হৈ আছে, মানে কিছু টকা পইচাৰ। এতিয়া আমি জাতকাটাৰ কিনিব লাগিছিলে হাতী এইটো ইয়াৰ কাৰণে, প্ৰটেকশ্যনৰ কাৰণে, কিন্তু আমি টকা পইচাৰ অসুবিধাত আমি আজিলৈকে জাতকাটাৰ কিনিব পৰা নাই। আজি অলপ আনিছোঁ, তথাপিও মানে আমাৰ ডিপাৰ্টমেণ্টে অলপ আমাক সহায় সহযোগ কৰা হ'লে ভাল আছিল বুলি মই এয়াহে ভাবোঁ। আৰু আপোনালোকে ফৰেষ্টক যোগাযোগ কৰিছে? আমি বৰ্তমান এতিয়ালৈকে ফৰেষ্টক যোগাযোগ কৰিব পৰা নাই, কিয় মানে বিশেষকৈ মোৰ হাতত নম্বৰটো নাই ফৰেষ্টৰ। এইকেইটা কি আহ্বান জনাব ফৰেষ্টৰ? ফৰেষ্টৰক এইটোৱে আহ্বান জনাওঁ, যাতে মানে হাতীটো এতিয়া আমাৰ খেতিৰ ছিজন, তেওঁলোকে অলপ আমাৰ অলপ সহায় সহযোগ কৰিব বুলি আমি আশা ৰাখিছোঁ। ৰাতি কি ভয় আছে? ৰাতিটো বিশেষকৈ আমাৰ ভয় আছে। চাওক, এইটো ওচৰতে গাঁও আছে, ঘৰ বাৰী আছে, আৰু অলপ আগত গ'লে খেতি পাব। খেতি পথাৰত সোমালেতো এতিয়াতো কঠীয়াৰ ছিজন। এতিয়া গোটেই মানুহকেইটা ৰণি লৈ আছে। এইকেইটা এতিয়া এইটো ছিজনত যদি হাতী সোমাই যায়, আমাৰ গাঁৱৰ কাৰণে বহুত অসুবিধা হ'ব। ইয়াৰ আগে পিছেও বহুত ঘৰ চৰ ভাঙিছে। আগে পিছেতো এতিয়া চাওক, যোৱা বছৰ আগৰ বছৰো এইটো ওচৰৰ ঘৰকেইটা ভাঙি দিছে, আৰু তেনেকাকে বহুত ক্ষতি কৰিছে। কিয় মানে গাই গৰু তেনেকাকে ধৰ গাহৰি তেনেকাকে মাৰি দিছে। তেনেকাকে এইবাৰো যাতে নহওক বুলি বন বিভাগক আমি আহ্বান জনাইছোঁ। ঠিক আছে, ধন্যবাদ।